আপুনি জানেনে শংকৰদেৱ কেনেকৈ গৈছে নৰনাৰায়ণৰ ৰাজসভালৈ? ভূঞা পৰিয়ালৰ মহাপুৰুষগৰাকীয়ে কেনেদৰে ভতিজাকক বিয়া দিছিল কোচ ৰাজবংশী পৰিয়ালত? আজিকালি প্ৰায় সকলোৱে দেখিবলৈ পাওঁ জাতিভেদৰ বাবে বিবাহ বিচ্ছেদৰ ঘটনা। আজিৰ যুগত আমাৰ যিসকল আমি সমাজত প্ৰচলিত হৈ আছোঁ, আজিও মানে আমাৰ সমাজে এই ইণ্টাৰকাষ্ট মেৰেজটো মানে একচেপ্ট কৰিব পৰা নাই। প্ৰায় 1500 শতিকাত শংকৰদেৱে নিজৰ ভতিজাকক বিয়া দিছিল কোচ ৰাজবংশী পৰিয়ালত। কিন্তু মহাপুৰুষ গুৰুজনাই সেই 500 বছৰৰ আগতে আমাক সেই এটা উদাহৰণ দি থৈ গৈছে। সেই উদাহৰণ আজিলৈকে আমি কোনেও একচেপ্ট কৰিব পৰা নাই। হয়তো ভৱিষ্যতলৈও পাৰিম নে নোৱাৰিম সেইটো হয়তো সন্দেহৰ বশৱৰ্তী হৈ থাকিব। সেই সময়তেই জাতিভেদৰ বিপৰীতে সমন্বয়ৰ এক বাৰ্তা দিয়াৰ প্ৰয়াস কৰিছিল মহাপুৰুষগৰাকীয়ে। আপোনালোকে জানে শংকৰ গুৰুৱে জাতি ধৰ্মৰ ঊৰ্ধৰ এখন সমাজৰ কল্পনা কৰিছিলে। কোচ সেনাপতি চিলাৰায়ে তেখেতৰ ভতিজাক কমলাপ্ৰিয়াক দেখি বিয়া কৰিবলৈ ইচ্ছা কৰিলে আৰু সেই বিয়াত তেওঁ নিজৰ দেউতাক ৰামৰায়ে কিন্তু দিব খোজা নাছিলে। তেতিয়া শংকৰ গুৰুৱে ক'লে যে মই যিখন সমন্বয় সমাজৰ কথা চিন্তা কৰিছোঁ, কিজানি এওঁৰ যোগেদিয়ে সেই সমন্বয় সাধন হ'ব। গতিকে আমি জাত পাতৰ ঊৰ্ধৰ এখন সমাজ আমাৰ কাৰণে অতি প্ৰয়োজন আৰু তেতিয়া তেওঁ ছোৱালীজনী দিবৰ কাৰণে ৰামৰায়ক পৰামৰ্শ দিলে। এনেদৰে নৰনাৰায়ণকো লগ পাইছিল শংকৰে। এই কাহিনীৰ আধাৰতে জুনু মহন্ত নামৰ এগৰাকী উপন্যাসিকে লিখি উলিয়াইছে ভুৱনেশ্বৰী নামৰ এখন উপন্যাস। এই ভুৱনেশ্বৰীয়ে হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভতিজা। কিতাপখনৰ নাম দিছোঁ মই ভুৱনেশ্বৰী। এখন ভুৱনেশ্বৰী আৰু এই ভুৱনেশ্বৰীৰ প্ৰকৃত নাম হৈছে কমলাপ্ৰিয়া। পিতৃগৃহত তেওঁৰ নাম আছিলে কমলাপ্ৰিয়া, কিন্তু কোচ ৰাজবংশ দেৱী উপাসক তেওঁলোকে বোধ কৰোঁ সেইকাৰণেই চিলাৰায় দেৱানে তেওঁৰ পত্নীক মৰমতে ভুৱনেশ্বৰী বুলি মাতিছিলে। আজিৰ সমাজত প্ৰচলিত জাতিভেদৰ বাবে প্ৰেম বা বিবাহ বিচ্ছেদ হোৱা এই সমস্যাসমূহ আঁতৰাবলৈ গুৰুজনাৰ আদৰ্শক দাঙি ধৰাৰ প্ৰয়াস জুনু মহন্তৰ। আজিৰ যুগতো বংশ বেলেগ বা বৰ্ণ বেলেগ হ'লে মানুহে ছোৱালীজনী দিবলৈ ইচ্ছা নকৰে। তেনেস্থলত শংকৰ গুৰুৱে 1500 শতিকাতে তেওঁৰ নিজৰ ভতিজাকক কোচ ৰাজবংশলৈ বিয়া দিছিলে, কোচ ৰাজ্যলৈ বিয়া দিছিলে। এটা অচিনাকি তেওঁৰ কাৰণে এটা অচিনাকি পৰিৱেশ, সেই পৰিৱেশলৈ ছোৱালীজনী উলিয়াই পঠিয়াইছিলে সমন্বয়ৰ স্বাৰ্থত। আৰু আমি এই সমন্বয়ৰ যি বাৰ্তা, সেই বাৰ্তা আচলতে আমি সদায় মানি থাকিব লাগে বুলি মই ভাবোঁ, অনুভৱ কৰোঁ। এই ভুৱনেশ্বৰী উপন্যাসখন প্ৰকাশ কৰি উলিয়াইছে বনলতা প্ৰকাশনে। আপুনিও যদি শংকৰদেৱ আৰু ভুৱনেশ্বৰীৰ এই কাহিনী জানিব বিচাৰে তেন্তে এবাৰ পঢ়ক জুনু মহন্তৰ এই ভুৱনেশ্বৰী উপন্যাস। সঁচাকৈ এখন খুব আপুৰুগীয়া কিতাপ বুলিয়ে মই ভাবিছোঁ, পাঠক হিচাপে বিশেষকৈ। যিটো কথা আমি মহাপুৰুষ গুৰুজনাৰ আদৰ্শত আমি চলি আছোঁ, কিন্তু বহুখিনি আদৰ্শ আমি এতিয়াও সমাজে সেইখিনি পালন কৰিব পৰা নাই। এই কিতাপখনত সেয়াই এটা সুন্দৰ এটা মানে কিতাপখনৰ যিগৰাকী লেখিকা ডক্টৰ জুনু মহন্তই বৰ সুন্দৰকৈ বৰ্ণনা দিছে। ভুৱনেশ্বৰী উপন্যাসখন ক্ৰয় কৰিবলৈ যোগাযোগ কৰক বনলতা প্ৰকাশন নাইবা ওচৰৰ বুক ষ্টলৰ সৈতে। বৰ্তমান এইখন কিতাপ ৰাইজে আদৰি ভালকৈ লৈছে, কাৰণ এইখন এখন ঐতিহাসিক উপন্যাস। গতিকে ঐতিহাসিক উপন্যাসৰ প্ৰতি ৰাইজৰ আগ্ৰহ বেছি দেখা পোৱা গৈছে। গতিকে এইখন উন্মোচন হোৱাৰ পিছৰ পৰাই কিতাপখন ৰাইজৰ ভাল সঁহাৰি পোৱা গৈছে বৰ্তমানলৈকে, আৰু আগলৈ পোৱা হ'ব বুলি আশা কৰিছোঁ। ৰাইজে বিচাৰি আহিছে। গতিকে ঐতিহাসিক উপন্যাস মানে খুব নগণ্য। গতিকে আমাৰ প্ৰকাশনৰ পৰা বৰ্তমান এই উপন্যাস ঐতিহাসিক উপন্যাস যিখন ওলাইছে তাৰ ভিতৰত এইখনৰ বিক্ৰী আটাইতকৈ বেছি বুলি ক'ব পাৰি। ব্যুৰ ৰিপৰ্ট, লখিমপুৰ টুডে।